হেল্ল' ফ্ৰেণ্ড, আমি এতিয়া আহি উপস্থিত হৈছোঁ অগ্নিগড় পাহাৰত, য'ত নেকি উষা আৰু অনিৰুদ্ধৰ অমৰ প্ৰেম কাহিনী জড়িত হৈ আছে। আমি ইয়াৰে জেগাবোৰ চাই যাম আৰু আপোনালোকক ইয়াৰ বিষয়ে কাহিনীবোৰ বৰ্ণনা কৰি যাম। এতিয়া এইখন হৈছে মন্দিৰ। আমি এইখন মন্দিৰলৈকে প্ৰৱেশ কৰিম, আপোনালোকে চাই থাকিব। হেল্ল' গাইজ, এইখনেই হৈছে অগ্নিগড়ৰ মূল প্ৰৱেশদ্বাৰ। প্ৰৱেশদ্বাৰেৰে আমি ভিতৰলৈ প্ৰৱেশ কৰিলোঁ। এতিয়া আমি খটখটিৰে ওপৰলৈ খোজকাঢ়ি গৈ থাকিম। লগতে দেখুৱাই যাম আৰু বৰ্ণনা কৰি যাম সঁচা প্ৰেমৰ বাবে অমৰ হৈ থকা উষা অনিৰুদ্ধৰ প্ৰেম কাহিনী। ব'লা গাইজ, তেনেহ'লে পলম নকৰি ভিডিঅ'টি আৰম্ভ কৰোঁ। আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টি চাই থাকিব। এয়া হৈছে উষাই কলহেৰে পানী ঢালি থকা এটি মনোমোহা দৃশ্য। এসময়ৰ কথা, সেই সময়ত তেজপুৰত প্ৰবল প্ৰতাপী বান ৰজাই ৰাজত্ব কৰিছিল। বান ৰজাৰ এজনী কন্যা আছিল, নাম তাইৰ উষা। উষা আছিল সৰগৰ পৰি যেন লগা, অতিকে মৰম লগা ৰাজকন্যা। এদিনাখনৰ কথা, উষাই ৰাতি শুই থকা অৱস্থাত সপোনত দেখা পালে এজন সুঠাম চেহেৰাৰ সুন্দৰ যুৱকক। যুৱকজনক দেখি উষাই টোপনিৰ পৰা উচ্ছপ খাই উঠে আৰু ৰাতি সপোনত দেখা সেই যুৱকজনৰ কথা ভাবি ভাবি উষাই গোটেই ৰাতি উজাগৰে পাৰ কৰে আৰু তেওঁক পাবলৈ উষা ব্যাকুল হৈ পৰে। উষাৰ এগৰাকী সখীয়েক আছিল, তাইৰ নাম আছিল চিত্ৰলেখা। চিত্ৰলেখা চিত্ৰত পাকৈত হোৱাৰ উপৰিও মায়াজালত আছিল অতিকৈ নিপুণ। সেইবাবে উষাই লগোৱা বোৰৰ হতুৱাই সখীয়েক চিত্ৰলেখাক তেওঁৰ কাষলৈ মতাই আনিলে আৰু ৰাতি সপোনত দেখা সকলো কথা বিৱৰি ক'লে। চিত্ৰলেখা যিহেতু চিত্ৰত পাকৈত, সেয়েহে উষাই ৰাতি সপোনত দেখা বৰ্ণনা কৰা কথাবোৰ শুনি শুনি এটি ছবি অংকন কৰিলে আৰু উষাক দেখুৱালে। ছবিখন চাই উষাই ৰাতি সপোনত দেখা যুৱকজন সাইলাখ সেইজনেই আছিল বুলি সখীয়েক চিত্ৰলেখাক অভিহিত কৰে আৰু যিকোনো উপায়েৰে সেই যুৱকজনক তেওঁৰ কাষত পাবলৈ বিচাৰে। এইপিনে ছবিত দেখা সেই যুৱকজন অইন কোনো নাছিল, ছবিত দেখা সেই যুৱকজন আছিল দ্বাৰকাৰ শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধ। সেয়েহে উষাৰ অনুৰোধ মৰ্মে সখীয়েক চিত্ৰলেখাই হৰলুকি মায়াৰে ৰাতি শুই থকা অৱস্থাত অনিৰুদ্ধক হৰণ কৰি উষাৰ কাষলৈ লৈ আনে। আৰু এনেকৈয়ে উষা অনিৰুদ্ধ মিলি গন্ধৰ্ব বিয়া পাতে আৰু দুয়ো একেলগে থাকিবলৈ লয়। এইদৰে এদিন দুদিন কৰি কিছুদিন পাৰ হৈ গ'ল।
লাহে লাহে ইকান সিকান কৈ উষা অনিৰুদ্ধই একেলগে থকা কথাবোৰ কৈ ৰজা বানৰ কাণত পৰিল। ৰজা বানে উষা আৰু অনিৰুদ্ধ একলগ হোৱা কথাবোৰ কোনো কাৰণতে মানি ল'ব পৰা নাছিল। সেয়েহে অনিৰুদ্ধক নাগপাশ বন্ধনেৰে বন্দী কৰিছিল। আৰু উষাই যাতে অনিৰুদ্ধক কোনো কাৰণতেই লগ পাব নোৱাৰে তাৰ বাবে ৰজা বানে ঘৰৰ চৌপাশে জুই জ্বলাই উষাক আবদ্ধ কৰি ৰাখিছিল। এইপিনে নাতিনীয়েক অনিৰুদ্ধক ৰজা বানে আবদ্ধ কৰি ৰখা কথাটো গৈ শ্ৰীকৃষ্ণৰ কাণত পৰিল। সেয়েহে শ্ৰীকৃষ্ণই নাতিনীয়েক অনিৰুদ্ধক উদ্ধাৰৰ বাবে বান ৰজাৰ সৈতে যুদ্ধত লিপ্ত হয়। এই যুদ্ধত ৰজা বানে শ্ৰীকৃষ্ণৰ সৈতে পৰাজয় বৰণ কৰিব জানি মহাদেৱ শিৱৰ সহায় বিচাৰে। যিহেতু বান ৰজা আছিল মহাদেৱ শিৱৰ ভক্ত, সেয়েহে ভক্তৰ অনুৰোধ মৰ্মে শিৱই শ্ৰীকৃষ্ণৰ সৈতে যুদ্ধত লিপ্ত হয় আৰু এই যুদ্ধখনকে কোৱা হয় হৰিহৰৰ যুদ্ধ। হৰিহৰৰ যুদ্ধত কোনোৱে পৰাস্ত হোৱা নাছিল। সেইবাবে অৱশেষত কৃষ্ণ আৰু মহাদেৱ দুয়ো মিলি বুজাবুজিৰ মাধ্যমেৰে এই যুদ্ধখনৰ সামৰণি মাৰে আৰু ৰজা বানে উষা অনিৰুদ্ধৰ প্ৰেম বিবাহৰ প্ৰস্তাৱ মানি ল'বলৈ বাধ্য হয়। গাইজ, আজিৰ কাহিনী আছিল ইমানেই। আপোনালোকে ভিডিঅ'টি চাই কেনে পালে? যদি ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব। গাইজ, ইয়াৰ উপৰিও ইয়াত আছে ল'ৰা ছোৱালীবোৰে খেলিব পৰাকৈ ধুনীয়া সুবিধা। ক'ব গ'লে অগ্নিগড়ৰ প্ৰাকৃতিক দৃশ্যবোৰ অতিকে মনোমোহা। এই পাহাৰখনৰ ওপৰৰ টিলাত আছে এটি ঘৰ। এই ঘৰটিৰ ওপৰত উঠি গোটেই তেজপুৰ চহৰখনকে চাব পৰা যায়। এই পাহাৰখনৰ ওপৰৰ টিলাত সমতল ভাগত আছে এটি ওখ ঘৰ। এই ঘৰটিৰ ওপৰত উঠি গোটেই তেজপুৰ চহৰখনৰ লগতে ব্ৰহ্মপুত্ৰ নদী আৰু ভোমোৰা গুৰিৰ দলং চাব পৰা যায়।
সময় পালে কেতিয়াবা আপোনালোকেও আহিব পাৰে। বিশেষকৈ স্কুলৰ গৰম বন্ধৰ সময়ত ল'ৰা-ছোৱালীক লগত লৈ ইয়াত আহিব পাৰে। সেই সময়ত ইয়াত লোকে লোকাৰণ্য হৈ পৰে।